Hello friends, this is Pragya. In this video, I'm going to study very basic term in related to sociology. So let's begin started the video. সংস্কৃতি বুলি ক'লে সাধাৰণতে নৃত্য, গীত, অভিনয়, ক্ৰিয়াকলাপ আদি দিশক আমি বুজো। কিন্তু সংস্কৃতিয়ে কেৱল মাত্ৰ এই নৃত্য, গীত, অভিনয় বা আন উপাদান যিবোৰ হততে মানুহে বুজে সংস্কৃতি বুলি সেইবোৰকে সংস্কৃতি বুলি ক'ব নোৱাৰি। সো বহল অৰ্থত সংস্কৃতি হৈছে সকলো ধৰণৰ কাৰ্যকলাপ যিবোৰ মানুহে ডে টু ডে লাইফত ব্যৱহাৰ কৰে, যেনে খোৱা বোৱা, পিন্ধা উৰা, মানুহ এজনৰ আচৰণ, ব্যৱহাৰ পদ্ধতি, এই গোটেইখিনি একেলগে সামৰি সংস্কৃতি বুলি কোৱা হয়। গতিকে সংস্কৃতি হৈছে মানুহৰ way of life on the basis of their day-to-day activities. So, এখন সমাজৰ বিষয়ে যদি আমি জানিবলৈ বিচাৰোঁ তেতিয়াহ'লে সেই সমাজখনৰ সাংস্কৃতিক দিশবিলাক আমি চাব পাৰোঁ। সমাজখনৰ অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক আদি বেলেগ বেলেগ দিশত সংস্কৃতি দিশবিলাক ফুটি উঠে। So, সংস্কৃতিৰ দুটা ভাগ থাকে। প্ৰথমটো হৈছে বস্তুবাদী সংস্কৃতি বা মেটেৰিয়েল কালচাৰ, আৰু দ্বিতীয়টো হৈছে অবস্তুবাদী সংস্কৃতি বা নন মেটেৰিয়েল কালচাৰ। সো বস্তুবাদী সংস্কৃতি হৈছে সংস্কৃতিৰ যিটো ৰূপ মানুহে স্পৰ্শ কৰিব পাৰে, চুব পাৰে, যিটো দিশ মানুহে চাব পাৰে, সেই গোটেইখিনি একেলগে মেটেৰিয়েল কালচাৰ বা বস্তুবাদী সংস্কৃতি বুলি কোৱা হয়, যিবোৰ বেচিকেলি বস্তুৰ লগত জড়িত। সো এক্সাম্পল হিচাপে আমি ল'ব পাৰোঁ বিভিন্ন ধৰণৰ আচবাব, যন্ত্ৰপাতি, যিকোনো ধৰণৰ সা সৰঞ্জাম পৰিব পাৰে বস্তুবাদী সংস্কৃতিৰ ভিতৰত। বস্তুবাদী সংস্কৃতিক টেঞ্জিবল কালচাৰ বুলি কোৱা হয়, যিহেতু সেইবিলাক স্পৰ্শ কৰিব পাৰি, চুব পাৰি। দ্বিতীয়টো হৈছে অবস্তুবাদী সংস্কৃতি। অবস্তুবাদী সংস্কৃতিয়ে বুজায় এনেকুৱা ধৰণৰ সাংস্কৃতিক কিছুমান উপাদান যিবিলাক মানুহে চকুৰে চাব নোৱাৰে, যিবোৰ মানুহে স্পৰ্শ কৰিব নোৱাৰে, যিবোৰ মানুহে সহজে দেখি নাপায়, বাট সেইবিলাকৰ একোখন ঠাইৰ, একোজন ব্যক্তিৰ বা সমাজ এখনৰ সংস্কৃতিক প্ৰতিফলন কৰে। সেইবিলাক হৈছে মানুহৰ ভাৱধাৰা, ৰীতি নীতি আৰু আন বহুতো দিশক অবস্তুবাদী সংস্কৃতি বা নন মেটেৰিয়েল কালচাৰে সাঙুৰি লয়। নন মেটেৰিয়েল কালচাৰক ইনটেঞ্জিবল কালচাৰ বুলি কোৱা হয়, যিহেতু টেঞ্জিবল কালচাৰত আমি পাইছিলোঁ যিবিলাক আমি প্ৰত্যক্ষ কৰিব পাৰোঁ, চুব পাৰোঁ, যিবোৰ মানুহৰ কাৰণে ভিজিবল হয়, বাট তাৰ অপজিটত হ'ব নন মেটেৰিয়েল কালচাৰ। সো নন মেটেৰিয়েল কালচাৰক কোৱা হয় ইনটেঞ্জিবল কালচাৰ।